নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি বহু দিনৰ মূৰত মই আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অলপ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত মই ৰেচিপিসমূহ দিব পৰা নাছিলোঁ। এতিয়া আজি মই কলফুলৰ এটা ৰেচিপি বনাম। ঘৰৰে কলফুল, বজাৰতো কলফুল কিনিব পৰা যায়। এতিয়া এই কলফুলটোৰ মাজৰ ফুলকেইটা মই উলিয়াই লৈছোঁ। এই ফুলকেইটা বেলেগে বনাই খাব পাৰি আৰু ভিতৰৰখিনিও বেলেগে বনাই খাব পাৰি। আমাৰ ঘৰত সাধাৰণতে ভীমকল বা আঠিয়া কলৰ কলফুলহে বনাই খাওঁ। বেলেগ কলৰ কলফুল আমি সাধাৰণতে নাখাওঁ। কলফুলটোৰ ভিতৰৰ সৰু সৰু ফুলকেইটা মই উলিয়াই লৈছোঁ। যিমান পাৰি আটাখিনি উলিয়াই লৈছোঁ। কলফুলটোৰ ভিতৰৰখিনিও বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি। কলফুল বহুতো ভিটামিনেৰে ভৰপূৰ। ইয়াত যথেষ্ট পৰিমাণে আইৰণ থাকে। এই কলফুল সিজাই পুৰি তেলত ভাজি যিকোনো প্ৰকাৰে ৰান্ধি খাব পাৰি। এই কলফুলটোৰ টান অংশখিনি এৰুৱাই মই যিমান পাৰি সৰু সৰু ফুলকেইটা উলিয়াই লৈছোঁ। এইখিনিৰ পৰা লগ লাগি থকা যিকেইটা ফুল আছে সেইখিনি বেলেগে আৰু এটা এটাকৈ খুলি যোৱাবিলাকেৰেও মই বেলেগে ভাজিব পাৰিম। এতিয়া এই উলিয়াই লোৱা কলফুলখিনিৰে মই বৰ ভাজিম আৰু বাকী থকা এই কলফুলটো মই পিছত এটা বেলেগ ৰেচিপি বনাম। এই লগ লাগি থকাখিনিৰ পৰা মই এইখিনি আৰু টান ঠাৰি এডাল আছে এইকেইটা মই উলিয়াই লৈছোঁ। টান ঠাৰিডাল নিসিজে আৰু সেইবাবে উলিয়াই পেলাব লাগে। প্ৰিয় দৰ্শকসকল, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে ভাল লাগিলে লাইক কৰিব আৰু বন্ধু বান্ধৱী আৰু ৰিলেটিভছৰ মাজত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন দৰ্শকে মোৰ এই চেনেলটো চাবলৈ লৈছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দি ল'ব। তেতিয়াহ'লে মোৰ পৰৱৰ্তী সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। মোৰ এই আটাখিনি ফুল এনেদৰে মই টান ঠাৰিকেইডাল আৰু বগা অংশটো এৰুৱাই লোৱাৰ পিছত মই এইখিনি বৰ ভাজিব ল'ম। এতিয়া এই আটাখিনি গুচাই লোৱাৰ পিছত এনেদৰে এইখিনি পেলাই দিছোঁ আৰু মোৰ এইখিনি মোৰ ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইখিনি আপোনালোকে সিজাইও ল'ব পাৰে। মই সিজাই লোৱা নাই। এইখিনি ভালদৰে ধুই অকণমান নিমখ সানি ল'ব লাগিব। এতিয়া এটা বাটিত 2 চামুচ মই বেচন লৈ লৈছোঁ। এচামুচ পিঠাগুড়ি চাউলৰ গুড়ি আৰু লগতে এচামুচ মই ময়দাও ল'লোঁ। সৰু চামুচৰ আধা চামুচতকৈ কম অকণমান বেকিং চ'ডা ল'লোঁ। জোখমতে নিমখ দিলোঁ আৰু লগতে হালধি দিছোঁ। অকণমান জলকীয়াৰ গুড়ি দিছোঁ জ্বলা হ'বৰ বাবে। ইয়াত আপোনালোকে কেঁচা জলকীয়াও কাটি দিব পাৰে। লগতে মই জিৰা আৰু ধনিয়াৰ গুড়ি অকণমান মিক্স কৰি দিছোঁ আৰু মিট মছলা অলপ দি লৈছোঁ। এই আটাখিনি মই মিহলাই ল'লোঁ। অলপ পানী দি এইখিনি মিহলাই লৈছোঁ। অলপ অলপকৈ পানী দি পেলাই আটাইখিনি বস্তু ভালদৰে মিক্সাৰ এটা বনাই ল'ব লাগিব। চামুচেৰে ভালদৰে এইখিনি লৰাই দিছোঁ যাতে লাম্পছবিলাক থাকি নাযায়। এই আটাইখিনিতে মই এতিয়া অকণমান নিমখ সানি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সিজাই লয় যদি তাত অকণমান নিমখ দি সিজাব পাৰে।
এখন কেৰাহী গেছৰ ওপৰত পাতি লৈ মই ইয়াতে অকমান ৰিফাইন দিছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে। এই ডাঙৰ ডাঙৰ যিখিনি লগ লাগি থকা ফুলকেইটা মই ইয়াতে ডুবাই পেলাই এই বেচনখিনি ভালদৰে লেটিয়াই লৈছোঁ আৰু এটা এটাকৈ মই কেৰাহীত বৰ ভাজিবৰ কাৰণে দি দিছোঁ। গেছৰ ফ্লেমটো লো কৰি ল'ব লাগিব, নহ'লে ওপৰৰখিনি ভজা গৈ ভিতৰৰখিনি নিসিজিব পাৰে। এইখিনি এনেদৰে লো ফ্লেমত ভাজিলে ভিতৰৰখিনিও সুন্দৰকৈ সিজি আহিব। এতিয়া এটা এটাকৈ এনেকৈ মই কেৰাহীত ভাজি গৈ আছোঁ। এনেকুৱা ধৰণৰ বৰ চাহ, ভাত বা পোলাও আদিৰ লগত খাবলৈ বৰ ভাল লাগে। এটা এটাকৈ এনেদৰে উঠাই উঠাই দুই পিঠি ভালদৰে ভাজিব লাগিব, কিন্তু ফ্লেমটো লো কৰি থ'লে ভাল হয়। বৰবোৰ দুই পিঠি ভালদৰে ভাজি ৰঙচুৱা কৰিলে মচমচীয়া হ'ব আৰু খাবলৈ বৰ ভাল লাগিব। মোৰ এইখিনি এতিয়া ভজা হৈ গৈছে, ৰঙচুৱা হৈছে। এতিয়া মই এখন চেকনিৰে ভালদৰে তেলখিনি চেকি লৈ এখন থালত নমাই লৈছোঁ। বাকী থকা ফুলখিনি আপোনালোকে অলপ অলপকৈ এনেদৰে বৰ ভাজিব পাৰে। মই আটাইখিনি একেলগে বেচনখিনিত লেটিয়াই লৈছোঁ। ভালদৰে বেচনখিনি সানি ল'লোঁ গোটেইখিনিতে। এইখিনি মই এতিয়া অলপমান শুকান ভাজি বনাম। সৰু চামুচ এখনেৰে অলপ অলপ দি কেৰাহীত এটা এটাকৈ বৰ ভাজিব পাৰি। কেৰাহীত বৰ ভাজি উঠাৰ পিছত যিখিনি তেল ৰৈ গৈছে তাত মই এইখিনি আটাইখিনি ঢালি দিছোঁ আৰু একেলগে এইখিনি লৰাই লৰাই শুকান ভাজি অলপ বনাব ওলাইছোঁ। এইখিনিও লো ফ্লেমতে ভাজিব লাগিব, তেতিয়া ইয়াৰ আটাইকেইডাল ঠাৰি সিজিব। আৰু ইয়াত এতিয়া মই অকণমান টমেটো চচ দি দিছোঁ। এইখিনি আটাইখিনি কেৰাহীত লাগি নধৰাকৈ লৰাই লৰাই ভাজি আছোঁ। ইচ্ছা কৰিলে এখন ঢাকন দি আপোনালোকে এইখিনি ভাজিব পাৰে। এতিয়া মোৰ এই শুকান ভাজিখন হৈ গৈছে আৰু এইখিনি মই এখন এতিয়া থালত নমাই ল'ম। পৰিৱেশনৰ কাৰণে এখন থালত মই এইখিনি সজাই লৈছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ যিসকল দৰ্শকে মোৰ এই চেনেলটো নতুনকৈ চাবলৈ লৈছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দি দিব, তেতিয়াহ'লে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। লগতে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই এতিয়া এই থালখনৰ শুকান ভাজিখিনিৰ কাষে কাষে বৰকেইটাও সজাই লৈছোঁ আৰু অকণমান ধনিয়া পাতেৰে গাৰ্নিছ কৰি কাষতে টমেটো চচ অলপ দি লৈ মই এই থালখন আপোনালোকৰ মাজলৈ সাদৰেৰে আগবঢ়াই দিলোঁ।